খুচি তোৰ হা কামে চামে নাযাওঁ দে হ'ব দে কালি আপি চাব যাম মই দে হ'ব এক বিয়াখানি পাতি দিবা লাগব নহ'লে ক'ৰবাত জট লগাবই তেতিয়া মোৰ মান সন্মান গোটাই যাব দে যি হয় হ'ব দে বিয়াখানি পাতি দিওঁ ঐ বাপয়াত কাম কৰি আছা অলপ কাম কৰিছোঁ ৰ দে ভালে হৈছে দে ক'ত যাবা আহিছা মই অলপ এভাগে যাম হয় নেকি এই আমাৰ যিটোতো কাম বনতে নাযায় হয় নেকি সেই কামত নাহিলে আমি কি কৰিম এতিয়া উপায়টো নাই আমাৰ পৰিয়াল থকা মানুহ আমি কাম কৰিব লাগবে তাক অলপ লগত ল'বিচোন কামত সি এতিয়া নাহে যি এতিয়া কেনেকৈ লৈ আহোঁ তাক সি ঘৰত থাকি উৎপাত লগাইছি কিয় ইয়ে তাক খালি বিয়া পাতি দিবা লাগে বিয়া পাতি নিদিলি আৰু এই ঘৰ চৰ কোবাই ফেলে ভাঙবই হয় নেকি বিয়া পাতি দিব লাগে তাক বিয়া পাতি সিয়ে কামত নাযায় মোৰ ইনকাম কৰি খুৱাব লাগে তিৰি এটা আনলি আৰু কোনে খুৱাব এই মৰে খুৱাব লাগব দে বাপে কাম কৰ দে তই অলপ আগৰ পৰা আহো দে দে যা যা আমি যে আব্রাক যে লাগিছিলো ই ঘৰত আব্ৰাই বেটাই ঘৰত জেং লাগিছে কিজানি ভালেই হৈছে দে ইয়াৰ বিয়াখন যাব ক'ত যা অলপ ফুৰি হোৱা একফালৰ পৰা ফুৰিতে যাওঁ তই ক'ত যা ক'ত যা তো বাদ দি মজি বিয়া আহিল গম পাইছা না তহঁতে আমি যে তোক কৈছিলো ঘৰত লাগে দিছে জবখান কেলা ঘৰ ভাঙি দিম বুলি কৈছে এতিয়া বিয়া পাতি দিম বুলি কৈছে নহয় ভালে তোৰ বিয়া আহিল কালি আপি চাবা যাম আমি হয় নেকি আমাক আমাৰ কিন্তু বিয়াক মাতি যাব না তহঁতে কিন্তু এসপ্তাহ আগতে যাব লাগিব মোৰ বিয়াক আমাক দুইকে বিয়াক মাতিব নাপাৰিবি একদম এসপ্তাহ আগতে যাব লাগিব যামেই দে এতিয়া যাব অলপ ফুৰি আহো যা যা দাদাৰ আজি কিন্তু আপি ঠিক হবাই লাগব ঠিক কৰিমে পাপা হে কৰিব লাগিব দাদা মস্ত মোটা লাগছি মোৰা ৰয় ঘৰত মুতি আহিবা নৰা হে হাগা মোটা কৰি আহিবা নৰা এতিয়া আপিৰ ঘৰত যাই আছো দাদাৰ পথ কৰি মস্ত মোটা লাগছি মোৰ কালা কালা কৰি খালাৱাই মোক দাদা মোটা হ'ল মোৰ শুন এতিয়া আপিৰ ঘৰ পাইছো বুজি পাইছা এতিয়া মই যি কওঁ তাকে শুনবি নহ'লে ফাদাৰ তই যি কম মই তাকে কম দে দে ঘৰত আছি না আছো ঘৰৰ ভিতৰে আচ্ছা আপোনালোকে কি আহিলে আপোনাৰ আপিটো চাব আহিছো হয় নেকি এইটো ল'ৰা কি কাম কৰে এনেই ঘৰৰ খেতি বাতি কাম কৰে মই বহুত কাম কৰোঁ চব কামেই কৰোঁ থাকে হয় নেকি পঢ়া শুনা কিমান কৰিছে পঢ়া শুনা কৰিছে দিয়ক ভাল পঢ়া শুনা আমাৰ চলি মই পঢ়িছোঁ বহুত পঢ়িছোঁ মই মনৰ মানুহ থাকে আটা পাৰি থাকে LP স্কুল পুৰা পাৰ হৈছোঁ মনে মন থাকে এতিয়া আপোনাৰ আপিটো দেখাব না দেখাম ৰ'বা আনবা দিয়ক আমাৰো তাড়াতাড়ি ঘৰত যাম যাব ৰ'বা মই মাইনাটো মাতি দিছোঁ ৰ'বা মাতক মাইনা চাহ অলপ লৈ আছোন
এতিয়া আপি দিব নেকি এতিয়া এ গুৰু তই বুজি যদি একো নাপা নেকি সিহঁতৰ ঘৰত যিগিলা আব্ৰামি কৰছা তই সিহঁতে আৰু আপি দিব তোক আপি নেদেই সেইগিলা গম পাইছি সিহঁতে কি গম? এই চলিটো আব্ৰা বুজি ভাল চলি মই এই ভাল চলি গৰু যাওক মই ঘৰত যাওক বুজি যদি একো নাপা হাই গাইজ আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমি এইবাৰ ফানি টাইপৰ ভিডিঅ' এই প্ৰথম বনাইছোঁ কিবা যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব আৰু চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ঐ জিতু ইফালে নাহাকিয় কিবা এটা কওঁ এই মই মানে অলপ কাপোৰ চাপোৰ চলাই আছোঁ না সেইটো কাৰণে অলপ সেই বাকী গাইজ ইয়াতে গোটেইখিনি কথা ক'লে নেকি ক'লোৱে দিয়ক হে মই আৰু কি ক'ম ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বাকী জয় আই অসম